নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ অসমত যি 1000টামান পদ ওলোৱাৰ কথা আছিল, অতি সোনকালে সেই পদসমূহৰ ভিতৰত মোটামুটি 233টামান পদ ওলালে। সেই পদসমূহ আহিছে NHMৰ ফালৰ পৰা। অসম চৰকাৰৰ চাকৰি হয় বন্ধুসকল। NHMৰ ফালৰ পৰা পদসমূহ হৈছে NHM অৰ্থাৎ নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা পদসমূহ আহিছে। টোটেল পদ আছে 233টা পদ আছে। আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। সবিশেষ তথ্য ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু বন্ধুসকল, লগতে আমাৰ অফিচিয়েল ৱেবসাইট আছে www.jobcareer.blogspot.com। এই ৱেবসাইটটোত আপোনালোকে ভিজিট কৰিব। ইয়াতে সকলো ধৰণৰ তথ্য আৰু সকলো ধৰণৰ আপডেটসমূহ দিয়া হয়। এই ৱেবসাইট আপোনালোকে নিজৰ বুকমাৰ্ক কৰি থ'ব, নিজৰ মোবাইলত অথবা কম্পিউটাৰত আপোনালোকে বুকমাৰ্ক কৰি থ'ব। এই ৱেবসাইটটোৰ যোগেদি আপোনালোকে সকলো তথ্যসমূহ গম পাব। তেনে আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাবস্ক্ৰাইব কৰক জব নিউজ অসম ইউটিউব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে আগন্তুক নতুন নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে লাভ কৰিব পাৰে সৰ্বপ্ৰথমে। বন্ধুসকল, আমি জব কেৰিয়াৰ অফিচিয়েল ৱেবছাইটলৈ আহি পাইছোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে NHM Recruitment 2020 টোটেল পদ আছে 233টা পদ আছে। ইয়াতে কি পদ আছে, কিমান পদ চেলাৰী, সকলো বিষয়ে গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, ইয়াতে দিয়া আছে যে ষ্টেট লেভেল পজিশ্যনত ইয়াতে দিয়া আছে এডাল্ট কনচালটেণ্ট চাইল্ড হেল্থ। এইটো হ'ল ইয়াতে পদ আছে। এটা আপোনালোকে চেলাৰী পাব 65,000 আৰু আপাৰ এজ লিমিট দিয়া আছে 62 ইয়াৰ্ছ। বন্ধুসকল, মই ইয়াতে কোৱালিফিকেশ্যনৰ তথ্যখিনি সন্নিৱিষ্ট কৰা নাই, কিয়নো কোৱালিফিকেশ্যনখিনি তথ্যখিনি সন্নিৱিষ্ট কৰিলে বহুত ডাঙৰ হৈ যাব নটিফিকেশ্যনটো। সেইবাবে আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পৰা এটা লিংক দিয়া আছে বা কমেণ্ট বক্সৰ প্ৰথম কমেণ্টতে লিংক দিয়া আছে, তাতে আপোনালোকে ক্লিক কৰি পেলাই অফিচিয়েল এডভাৰ্টাইজমেণ্টটো ডাউনলোড কৰি ল'ব আৰু তাৰ পৰা অফিচিয়েল এডভাৰ্টাইজমেণ্টটো ভালদৰে পঢ়ি ল'ব পাৰিব। মই ইয়াতে ইম্পৰ্টেঞ্চখিনি ইয়াতে আলোচনা কৰি দি আছোঁ। তাৰপিছত দি আছে কনচালটেণ্ট ফেমিলি প্লেনিং, এইটো হ'ল 2 নম্বৰৰ। ইয়াতে পদ আছে এটা 65,000 পাব আপোনালোকে চেলাৰী। ইয়াতে আপোনাৰ এজ লিমিট দিছে, আপাৰ এজ লিমিট 62 ইয়াৰ্ছ। তাৰপিছত দিয়া আছে 3 নম্বৰত ইয়াতে দি আছে এডাল্ট কনচালটেণ্ট মেণ্টেল হেল্থ। ইয়াতে টোটেল পদ আছে এটা 65,000 আপোনাৰ পাব দৰমহা, 62 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দি আছে ষ্টেট প্ৰগ্ৰাম কৰ্ডিনেটৰ NCD কাম হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ। ইয়াতে পদ আছে এটা 40,000 পাব দৰমহা, 62 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দিয়া আছে মনিটৰিং ইভলিউশ্যন কনচালটেণ্ট NVBDCP। ইয়াতে টোটেল পদ আছে এটা 40,000 টাকা দৰমহা, আপাৰ এজ লিমিট 62 ইয়াৰ্ছ। তাৰপিছত দিয়া আছে কনচাল্ট NCD পুল। ইয়াতে এটা পদ আছে 65,000 পাব আপোনালোকে চেলাৰী দৰমহা আৰু হ'ল আপাৰ এজ লিমিট হ'ল 62 ইয়াৰ্ছ। তাৰপিছত দিয়া আছে কনচালটেণ্ট NPPCD। ইয়াতে টোটেল পদ আছে এটা 50,000 পাব আপোনালোকে দৰমহা, 62 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দিয়া আছে কনচালটেণ্ট MNEPC PNDT। ইয়াতে টোটেল পদ আছে এটা 65,000 আপোনাৰ দৰমহা, আপাৰ এজ লিমিট দি আছে 62 ইয়াৰ্ছ। তাৰপিছত দি আছে ষ্টেট কৰ্ডিনেটৰ। ইয়াতে টোটেল পদ আছে এটা 50,000 পাব আপোনালোকে দৰমহা, আপোনাৰ 62 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দি আছে কনচালটেণ্ট ফাইনেন্স পুল কনচাৰ্ণ্ড। ইয়াতে টোটেল পদ আছে এটা 38,000 পাব আপোনালোকে দৰমহা, আৰু ইয়াতে আপোনালোকৰ আপাৰ এজ লিমিট দি আছে 62 ইয়াৰ্ছ। তাৰপিছত দি আছে কনচাৰ্ণ্ট NVBDCP। ইয়াতে টোটেল পদ আছে এটা, আৰু ইয়াতে আপোনালোকৰ দৰমহা হ'ব 38,000 টকা প্ৰতি মাহে, আৰু আপোনালোকৰ বয়সৰ সময়সীমা ইয়াতে দি আছে 40 বছৰৰ বেছি আপোনাৰ হ'ব নোৱাৰিব, আৰু বয়সটো হিচাপ কৰাব 31 তাৰিখ অৰ্থাৎ 31 মাৰ্চ 2020 হিচাপে। তাৰপিছত দিয়া আছে ষ্টেট কৰ্ডিনেটৰ অফিচ ব্লাড চেল। ইয়াতে টোটেল পদ আছে এটা 40,000 টকা দৰমহা, 62 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দিয়া আছে ষ্টেট কনচালটেণ্ট টোটেল পদ আছে এটা 40,000 টকা দৰমহা, 62 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দি আছে কনচালটেণ্ট RKSK। টোটেল পদ আছে দুটা, 40,000 পাব আপোনালোকে দৰমহা। ইয়াতে আপাৰ এজ লিমিট দি দিছে 43 ইয়াৰ্ছ। তাৰপিছত দি আছে এডিশ্যনেল কনচালটেণ্ট HRD। ইয়াতে টোটেল পদ আছে এটা 38,000 টকা আপোনালোকে পাব দৰমহা, 43 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দি আছে এডিশ্যনেল কনচালটেণ্ট MNE। ইয়াতে টোটেল পদ আছে এটা 38,000 টকা পাব দৰমহা, 43 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দি আছে ষ্টেট এছিষ্টেণ্ট নাৰ্ছিং কৰ্ডিনেটৰ SRC। ইয়াতে টোটেল পদ আছে এটা 20,000 পাব আপোনালোকে দৰমহা, আৰু 43 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত ইয়াতে দিয়া আছে এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট। ইয়াতে টোটেল পদ আছে এটা, আপোনালোকে চেলাৰী পাব 16,000 আৰু 43 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দিয়া আছে ডিষ্ট্ৰিক্ট লেভেল পজিশ্যনছ। ইয়াতে ডিষ্ট্ৰিক্ট লেভেল পজিশ্যনসমূহ কি দিয়া আছে আহক চাওঁ। ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কৰ্ডিনেটৰ NCD। ইয়াতে টোটেল পদ আছে 18টা, 30,000 টকা হ'ল প্ৰতি মাহে আপোনাৰ দৰমহা পাব, আৰু হ'ল 43 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দি আছে ডিষ্ট্ৰিক্ট কোৱালিটি কনচাল্ট। ইয়াতে টোটেল 19টা পদ আছে, 30,000 টকা প্ৰতি মাহে দৰমহা পাব, আৰু 43 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দি আছে ডিষ্ট্ৰিক্ট কমিউনিটি মোবিলাইজাৰ। ইয়াতে টোটেল পদ আছে 10টা, 24,000 টকা প্ৰতি মাহে দৰমহা, আপাৰ এজ লিমিট হ'ল 43 ইয়াৰ্ছ।
তাৰপিছত দি আছে ডিষ্ট্ৰিক্ট একাউণ্ট মেনেজাৰ, টোটেল পদ আছে 2টা, 24,000 আপোনালোকে দৰমহা পাব আৰু আপাৰ এজ লিমিট দি আছে 43 ইয়াৰ্ছ। তাৰপিছত ডিষ্ট্ৰিক্ট ডাটা মেনেজাৰ, ইয়াতে টোটেল পদ আছে 13টা, 24,000 টকা দৰমহা পাব আৰু আপাৰ এজ লিমিট 43 ইয়াৰ্ছ। পোষ্ট ইয়াতে নেক্সট দি আছে ডিষ্ট্ৰিক্ট ভেক্টৰ ব্ৰন ডিজিজ কনসাল্ট, ইয়াতে এটা পদ আছে 30,000 টাকা দৰমহা পাব, 43 ইয়াৰ্ছৰ আপাৰ এজ লিমিট। নেক্সট দি আছে ফাইনেন্স কাম লজিষ্টিক কনসাল্ট, ইয়াতে 12টা পদ আছে, 24,000 টাকা দৰমহা পাব আৰু আপাৰ এজ লিমিট হ'ল 43 ইয়াৰ্ছ। তাৰপিছত দি আছে হস্পিটেল এডমিনিষ্ট্ৰেটৰ, ইয়াতে 15টা পদ আছে, 24,000 টাকা দৰমহা পাব, 43 ইয়াৰ্ছ হ'ল আপাৰ এজ লিমিট। তাৰপিছত দি আছে কাউন্সিলৰ 93টা পদ আছে বন্ধুসকল, ইয়াতে 93টা আটাইতকৈ বেছি পদ আছে, ইয়াতে আপোনালোকৰ দৰমহা পাব 20,000 টাকা, আপাৰ এজ লিমিট হ'ল 43 ইয়াৰ্ছ। তাৰপিছত আছে ব্লক লেভেল পজিশ্যনসমূহ কি আছে, ব্লক প্ৰগ্ৰাম মেনেজাৰ 19টা পদ আছে, 20,000 টাকা দৰমহা পাব, 43 ইয়াৰ্ছৰ আপাৰ এজ লিমিট আৰু আপোনালোক বয়সটো হিচাপ কৰা হ'ব 31 তাৰিখ অৰ্থাৎ মাৰ্চ মাহৰ 31 তাৰিখ 2020 হিচাপে আপোনালোক বয়সটো হিচাপ কৰা হ'ব। তাৰপিছত দি আছে ব্লক একাউণ্ট মেনেজাৰ 12টা পদ আছে, 16,500 টকা আপোনালোকৰ দৰমহা হ'ব, 43 ইয়াৰ্ছ হ'ব আপোনালোকৰ আপাৰ এজ লিমিট। তাৰপিছত ইয়াতে আহিছোঁ এতিয়া ৰিজাৰ্ভেশ্যন কি আছে, 3% চিট ৰিজাৰ্ভ কৰা আছে কেণ্ডিডেটছ ফৰ দি পাৰ্চনছ উইথ ডিজেবিলিটি, যিসকলে পাৰ্চনছ উইথ ডিজেবিলিটি হয় দিব্যাংগ তেওঁলোকৰ কাৰণে 3% চিট ৰিজাৰ্ভ কৰা আছে। তাৰপিছত দিয়া আছে যে কোনো ধৰণৰ কি দি পোষ্ট কণ্ট্ৰেকচুৱেল বেচিছ আণ্ডাৰ NHM, এইটো হ'ল কণ্ট্ৰেকচুৱেল বেচিছৰ প'ষ্ট হয় NHMৰ আণ্ডাৰত। তাৰপিছত দিয়া আছে আপোনালোকৰ যি কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি জনাৰ বাবে আপোনালোকে প্লিজ আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো চেক কৰিব। আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব, nhm.assam.gov.in যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লাষ্ট ডেট দি আছে 15 তাৰিখ 5 মাহ 2020, এইটো হ'ল লাষ্ট ডেট আবেদন কৰাৰ। তেওঁলোকে যেতিয়া আপোনালোকে ইণ্টাৰভিউ সময়ত যাব তেতিয়া তেওঁলোকৰ কোনো ধৰণৰ খৰচ বহন নকৰে। আপোনালোকে ইয়াতে ক্লিক হিয়াৰ দি আছে, ইয়াতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি পেলাই সকলো তথ্য ভালদৰে পঢ়ি ল'ব। আপোনালোকে লিংক এক্টিভেট হৈ গৈছে, আপোনালোকে আবেদন কৰিব খুজিলে চিম্পলি ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰিব, ক্লিক কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব ডাইৰেক্টলি। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো জনাবলগীয়া এইখিনি আছে। ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ বন্ধু বান্ধৱ দাদা বাইদেউসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেল যদি প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় অসম।